হয়, আজি আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুই বাগৰগাঁও আঞ্চলিকৰ সমিতিৰ অন্তৰ্গত পূব এলেংমাৰী শাখা সমিতিত এখন সাধাৰণ সভা অনুষ্ঠিত কৰিছিলোঁ। এই সাধাৰণ সভাৰ যি উদ্দেশ্য, আজি সমাজত যি কুসংস্কাৰ চলি আছে, আমাৰ বাল্য বিবাহিকক মদ ভাং যোৱা ড্ৰাগছ, ইয়াৰ ওপৰত আমি বিজনী জিলা সমিতিৰ তৰফৰ পৰাও বাগৰগাঁও আঞ্চলিকৰ সমিতিৰ সভাপতি সম্পাদক দ্বয়ক আমি ইয়াত উপস্থিত হৈছোঁ আৰু এই সাধাৰণ সভাত অংশগ্ৰহণ কৰিছোঁ। চাওক, আজি সমগ্ৰ অসমতে এই ড্ৰাগছৰ যি চলাচল বা ড্ৰাগছৰ যি ৰবৰবীয় বেহা চলি আছে, ইয়াত আমাৰ সমাজৰ যি নতুন শিক্ষিত যুৱকসকলে শিক্ষাৰ পোহৰলৈ আগুৱাই আহিব বিচাৰি আছে, তেওঁলোকক এটা শিক্ষাৰ পোহৰৰ পৰা বিৰত ৰখাৰ কাৰণে এই ড্ৰাগছে বহুত ক্ষতি কৰি আছে। গতিকে এইখন সমাজত যাতে কোনো ধৰণে নিচাজাতীয় মানুহ সোমাব নোৱাৰে, নিচাজাতীয় মানুহ থাকিব নোৱাৰে, তাৰ কাৰণে আজি আমাৰ এই শাখা সমিতিখনক আমি কঠোৰ নিৰ্দেশ দি গৈছোঁ, যাতে এই শাখা সমিতিৰ অন্তৰ্গত যি গাঁও আছে, এই গাঁৱত যাতে কোনো ধৰণৰ এনেধৰণৰ নিচাজাতীয় লোক যাতে এইখন গাঁৱত আহিব নোৱাৰে। আৰু দ্বিতীয়তে কথা হৈছে যে এই বাল্য বিবাহ ওপৰত যাতে সম্পূৰ্ণৰূপে এই শাখা সমিতিখনে নজৰ ৰাখে, এইখিনি আমি আহ্বান